সুজন স্যার গাড়ি আলা আক্ৰমণ কৰিলে আমাৰ বিপেএফ কৰ্মীবিলাকক মাৰপিট কৰিলে তেখেতসকলৰ মানে শূন্য হৈ গৈ আছে ইয়াৰ কাৰণে তেখেতসকলৰ মাথাত এখন কাম নোহোৱা হৈ গৈছে তাৰমানে ইয়াৰ কাৰণে য'তে ত'তে আক্ৰমণ কৰা তেনেকুৱা পদক্ষেপ লৈ আছে তেখেতসকলে ইতিমধ্যে প্ৰমোদ বৰুৱা কৈছে যে আমি শান্তিৰ মানে চৰকাৰ এখন শান্তিৰ দল হৈ আছে নেকি এইটো শান্তি দল মানে সিহঁতে দেখাই আছে না শান্তি কাম কৰিছে না ইভেকশ্যন কৰিছে না সিহঁতে দেখুৱাই আছে ৰাইজে দেখি আছে কেনেকুৱা শান্তি পৰিৱেশ আহিছে অহা নাই তেখেতসকলে দেখুৱাই আছে শংকিত হৈছে ইউপিপিএলে শংকিত হৈছে একো নাই না পুৰা মানে মুছলপুৰ সমষ্টিটোৱে মানে ইউপিপিএল বোলা একো নাথাকিব তাৰমানে মোটামুটি কিমান মান আপোনাৰ লগত যোগাযোগ কৰি আছে ইউপিপিএলৰ পৰা মোটামুটি 100ত মানে 70% মান এতিয়ালৈ আমাৰ লগত আলোচনা কৰি আছে আৰু আমাৰ অহাকালিও আমাৰ আলোচনা আছে এতিয়া এজাহাৰ দিছে নহয় এজাহাৰ দিছোঁ আমি কালি এতিয়া কি বিচাৰে আপোনালোকে সিহঁতেতো মাজতেও আমাৰ বিপিএফ ওদালবাৰী অফিচত